হাই ফ্ৰেণ্ডছ, আগতে মই আপোনালোকক এদিন চুজিৰ কেক দেখুৱাইছোঁ বনাই কেৱল চুজিৰে। আৰু আজি মই আপোনালোকক দেখাম কেনেকৈ ময়দা লগত অকণমান চুজি দি আৰু উইদাউট বেকিং সোডা আমি কেনেকৈ কেক বনাব পাৰোঁ আৰু গিলাছত কেনেকৈ আমি কেক বনাব পাৰোঁ। তেন্তে বলক চাওঁ আহক গিলাছ কেক। প্ৰথমতে মই 1 কাপ চুজি লৈ লৈছোঁ এটা বাটিত। আৰু 1 কাপ ময়দা দি দিছোঁ আৰু এতিয়া এটা কণী দি দিছোঁ। এতিয়া মই ইয়াক মিক্স কৰি ল'ম ভালদৰে ফেটিব, নহ'লে কেক ভাল নহ'ব। আৰু মই গিলাছ এখনত 3টা গিলাছ লৈছোঁ, 2টা ল'লোঁ আৰু এটা কাপ লৈছোঁ। ভিতৰত তেল দিম, কিয়নো তেল দিলে আৰু লগতে ময়দা দি যদি আমি লগাই দিওঁ তেন্তে আমাৰ কেকটো ওলাওতে সুবিধা হ'ব, লাগি নধৰে। এনেকৈ ভালদৰে লগাই দিম গিলাছ 2টাত। আৰু মই ইয়াত পাউডাৰ চিনি দি মিক্স কৰি লৈছিলোঁ আৰু অকণমান তেলো দি দিছোঁ, ৰিফাইন অইল। আপোনালোকে ঘি ইউজ কৰিব পাৰে। এতিয়া মই গিলাছটোত মিশ্ৰণখিনি দি দিছোঁ। অকণমান জগা ৰাখিব, কিয়নো কেকটো ফুলি উঠিব ওপৰফালে। মই আন এটি গ্লাছতো দি দিছোঁ। চাইছে মই জগা ৰাখি দিছোঁ। এতিয়া মই বাদাম কেইটামান দিছোঁ, আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুট ইউজ কৰিব পাৰে, কিচমিচো দিব পাৰে। মই ইয়াৰ আগত এটা ভেজ কেকো বনাইছোঁ। এতিয়া মই কাপ এটাতো তেনেকৈ তেল দি আৰু ময়দাৰে দি দিছোঁ। এতিয়া মই ইয়াতো দিম। মই কুকাৰ গেছত বহাই লৈছোঁ আৰু এতিয়া ইয়াত নিমখ দি দিম। 10 মিনিটমানৰ কাৰণে ইয়াক গৰম হ'বলৈ থৈ দিম। আজি কোনো ষ্টেণ্ড নিদিওঁ, ডাইৰেক্ট বহাম ইয়াতে। কাৰণ মই গম পাইছোঁ বহুতৰে ঘৰত ষ্টেণ্ড নাই বোলে ভিতৰত দিয়াৰ কাৰণে, সেইকাৰণে মই আজি ষ্টেণ্ড নিদিওঁ ইয়াত, এনেই ইয়াৰ ওপৰতে দিম। এতিয়া মই গিলাছখিনি 10 মিনিটৰ পিছত ইয়াত বহাই দিলোঁ। এতিয়া চাইছে মই আধা ঘণ্টাৰ পিছত খুলি চাইছোঁ যে কেনেকুৱা হ'ল, ফুলি গৈছে কেকখিনি, কিন্তু পূৰা হোৱা নাই, সম্পূৰ্ণ হোৱা নাই। কেকখিনি হওঁতে প্ৰায় 1 ঘণ্টা 20 মিনিটমান সময় লাগিব, কাৰণ মই গেছ ল' ফ্লেমত ৰাখিছিলোঁ। মোৰ কেকখিনি হৈ গ'ল, মই ওলাই লৈছোঁ। এতিয়া মই ওলাই ল'ম এনেকৈ প্লেট এটাত। পূৰা 1 ঘণ্টা 20 মিনিটমান লাগি গৈছে কেকখিনি হওঁতে, কাৰণ মই ল' ফ্লেমত ৰাখিছিলোঁ গেছ। চাইছে কিমান ধুনীয়া হৈ গৈছে কেকখিনি। এতিয়া মই কেকখিনি বিস্কুটৰ নিচিনা কাটি ল'ম। মই কাটি লৈছোঁ। আপোনালোকে ইয়াক ডিব্বাত ভৰাই ৰাখিব পাৰে আৰু বহুত দিনৰ কাৰণে সাঁচি থ'ব পাৰে। চাইছে কিমান ধুনীয়া হৈছে।
আপোনালোকে বনাই চাব আৰু ভাল লাগিলে মোক কমেণ্টত ক'ব আৰু যদি কেকৰ বনোৱাৰ বিষয়ে আৰু কিবা জানিব বিচাৰে তেন্তে কমেণ্টত ক'ব। ভাল লাগিলে ভিডিঅ'টো বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ সকলোৱে পায় আৰু লাইক কৰিব কমেণ্ট কৰিব। থেংক ইউ।